নহয় হিমন্ত দাক মাতিছিলোঁ এক্সট্ৰাকৈ অতিথি হিচাপে মাতিছিলোঁ আহিলে বাৰু তাৰপৰা ৰাণা গোস্বামীকো ক'লোঁ সিও এঘণ্টা থাকিলেহি অখিলো আহিলে এইবোৰ মানে সেনেন ডবল যুদ্ধ আৰু এটা মানে সিহঁতৰ মানে কি এটাকেইটাকে একেঠাইতে বহি বেয়া পায় নেকি আহিলে প্ৰথমে মায়ে ভাত হেৰি জলপান দিলে আমাৰ অসমীয়া খাদ্য কচু হেৰি আলু কচু বনালে সেয়া বনালে তাৰপৰা মাংস চাংসও আনিছিলোঁ তাত ইলিছ মাছ এটা আনিছিলোঁ ডাঙৰ মাছ কমেও 52 কেজিমান হ'ব সেইটো বনালে তাৰপৰা ঘৰৰে পিয়ৰ ওলাই এনেকৈ বনালে তাৰপৰা গাহৰি মাংস পিটিকা বনাইছিলে বইল কৰি পেলানি খৰিচা দি এই দুবছৰীয়া খচে সিহঁতি খাই বা শলাগি খাইছে সিহঁতি তাৰপৰা কচা এই কচু কলাৰটো বনাইছিলে 13খন ভাজি বনাব লাগে সেইদিনাখন ধুনীয়া বনাইছে তাৰপৰা জিলমিল বনাইছিলে সেইটোও খাই ভাল পালে তাৰপৰা মানিমুনি এনেকৈ চাটনি এটা বনাইছিলোঁ সেইটোও সিহঁতি ৰকমেই পালে বা তাৰপৰা অসমীয়া আলুগুটিয়ে বাদামে তাৰপৰা পাপৰে নৰসিংহই এনেকৈ এটা শ্লাদ বনাইছিলোঁ সেইটোও সিহঁতি উপভোগ কৰি ভাল পালে খালি এটা কথা অলপ হেৰি হ'লে মই কৈছোঁ যে অকণমান সাৱধানে থাকিবলৈ এই ভাগ্য কোনে মেলিলে ক'ব নহয় ভাগ্য লাষ্টত গৈ বমি কৰি দিলে ইফালে ছাইডত মই ক'লোঁ তই ছাইডত মদ খাই ক'ব নহয় চিচি কেমেৰা বহি আছিলে ফটককৈ হিমন্ত দা গুচি গ'ল ফাপকৈ গুচি গ'ল মই একো ক'তোৱে নাই তাৰপৰা সি হিমন্ত ফাপকৈ গুচি গ'ল আৰু মেছেজ দিছেগৈ মই তাৰমানে আজিয়ে প্ৰথম আজিয়ে লাষ্ট বুলি ক'লে সেই ইজন মই ক'লোঁ মই কোৱা নাই জানো এই মদৰ পৰাই কাহিনী হ'ব বুলি এতিয়া হিমন্তই সেইটো কথাটো সুবিধা পাই গ'ল মানে সেইটো কৰিব নালাগিছিলে ইয়াত তাৰমানে কেলৈ মই প্ৰথম মোৰ এলেকাত আনিছিলোঁহে তেখেতক এতিয়া মোৰ ওপৰত মানে সিহঁতি হেৰি কৰিব আৰু তামোলী মাতি পেলানি মানে হেৰি আৰু এনেকুৱা ধৰণৰ কথা এটা ক'ব আৰু ভৱিষ্যত তামোলী এলেকাত লাইফত নাযাওঁ এনেকুৱা ধৰণৰ কথা গৰিহণা দিয়ে এনেকুৱা কথাবোৰ পেপাৰত দি আছে মই গুৰুত্ব নাই দিয়া মই শিকাই দিবলৈ নিয়া নাই মই কিনি দিয়া নাই আৰু ময়ো ক'ব ন যে সিহঁতৰ গাড়ীত চিচি কেমেৰা আছে মই কেনে মোক আগতে সতৰ্ক কৰিব লাগিছিলে ৰঙা লাইট দুটা জ্বলি আছে হয় মই কিহৰ লাইট জ্বলিছে কেনে মই যে চিচি কেমেৰা লাইট থাকে মানুহ কেনে গম পাওঁ চব ওলাই পৰিছে মই যিবাৰ সন্মান কৰিছোঁ মই হিমন্ত অহাৰ লগে লগে মই জাপ মাৰি দিছোঁ গামোচাত 4খনমান লৈ পিনে 4টাক মই এনেকৈ সময় হোৱা নাই দুলিমাই মই গালৈকে দি দিছোঁ 4টা সন্মান কৰিছোঁ কোনোবাইতো এজন মন্ত্ৰীকে সন্মান কৰিব নোৱাৰে আকৌ মইহে যতহ খাই মুখহে আকৌ বেয়া পায় পইচা পাতি নাথাকিলে সেইকাৰণে কিছুমান কাম কৰিবলৈ বেয়া লাগে সন্মৰ্থনা জনাইছোঁ ভালকৈ জনাইছোঁ তাৰপৰা মই তেখেতে আহি পোৱা মতক মই চিকটি পঠাই দিছোঁ 4খন জীপ আকৌ মই এক্সট্ৰাকৈ পইচা দিছোঁ তাৰপৰা মই দুদিনৰ আগতেই কৰ্মচাৰীসকলক জনাইছোঁ তেখেত 2 মিনিট থকা কথা আছিলে 15 মিনিট থাকিলে বাৰু সেই জেংটোৱে সেই গিলাখাটান মদৰ গিলাচটোৱে জেং কৰি দিলে আৰু এই বৰবাদ মই তিতাবৰ সমষ্টি মোৰ প্ৰথম ৰেকৰ্ড এইটো নামাতো আৰু এতিয়া মানে মই চেঁচা পৰি গ'লোঁ এতিয়া পানী চেঁচা নিচিনা হ'ল আৰু বৰফৰ নিচিনা হ'ল এতিয়া মই ক'তো মাতিব পৰা নাই কথা এই বৰ ডাঙৰ কথা হ'ল পাই মানে এতিয়া মই কেনেকৈ জীয়াই থাকিম কি কৰিম মই সেইটোৱে ভাবিব নাই এতিয়া মই তহঁতি কথাটো হিমন্তক অকণমান বুজাই দে যে তামোলীটো একো নাজানে তেওঁক ভালকৈ কথাটো বুজাই মেলি দিবি আৰু সিহঁতকো ক'বি আৰু কোনে খাইছে চিচি কেমেৰাত ওলাই পাইছে মই তাৰ বুকুৱে বান্দা চান্দাই থাকিমগৈ বুকু বুঘা এটা ঘৰৰ ভিতৰত নাহিমগৈ মই তাক নহয় ঘৰৰ ভিতৰত তাৰমানে কাজিয়াই হওক আৰু নতুন বছৰটো এনেও বেয়াই আৰু এই বহুত কষ্টে মিটিংখন দিছিলোঁ হ'ব তহঁতি মেছেজৰ যোগেদি জনাবি তাৰমানে কোনটো কণ্টেক্ট কৰোঁ খালি মই নাৰ্ছিং হোম 2খন বনাম এই ৰং কৰিবলৈ পাইছোঁ তাৰপৰা ইউনিভাৰ্চিটিৰ উপৰ মেলটো মই পাইছোঁ মই সেইকেইটা মই আউটত নাযাওঁ অ'কে